নমস্কাৰ, মই অমৃতা। 6 ডিচেম্বৰত ছবিগৃহলৈ আহি আছে অচিন্ত শংকৰৰ পৰিচালনাৰে নমন ষ্টুডিঅ' ৱৰ্কছ আৰু ইছ্যু প্ৰডাকশ্যনৰ বেনাৰত এখন নতুন অসমীয়া ছবি প্ৰতিঘাতত আমাৰ লগত আছে সন্মানীয় বিষ্ণু খাৰঘৰীয়া ছাৰ, জলি লস্কৰ বাইদেউ, দেৱজিৎ মজুমদাৰ, হিৰণ্য ডেকা আৰু আমাৰ লগত আছে পদ্মৰাগ গোস্বামী, দিগন্ত হাজৰিকা, আইমী বৰুৱা আৰু বহু শিল্পী আছে। আৰু লগতে আমাৰ লগত আছে কণমানি আশ্ৰমিকা শইকীয়া। গতিকে আমি সকলোৱে এটা পৃথক কাহিনী আপোনালোকৰ মাজলৈ লৈ আহিবলৈ চেষ্টা কৰিছোঁ, এটা ছ'চিয়েল মেছেজ দিবলৈ চেষ্টা কৰিছোঁ আমি ছবিখনৰ জৰিয়তে। আমি এই ছবিখনত নাৰী চৰিত্ৰক শক্তিশালী ৰূপত উপস্থাপন কৰিবলৈ চেষ্টা কৰিছোঁ আৰু তাৰ বাবে এতিয়া আমাক লাগে আপোনালোকৰ মৰম আৰু আশীৰ্বাদ। 6 ডিচেম্বৰৰ পৰা প্ৰতিঘাত থাকিব আপোনালোকৰ ওচৰৰ প্ৰত্যেকটো ছবিগৃহত। গতিকে আশা কৰোঁ 6 ডিচেম্বৰৰ পৰা আপোনালোকক লগ পাম। আৰু বিভিন্ন প্ৰচাৰ কাৰ্যসূচী চলি আছে। এতিয়া যিহেতু কেইদিনমান বাকী মাত্ৰ, আজি আমি উপস্থিত আছোঁ তেজপুৰৰ দুটা ঠাইত প্ৰমোশ্যন কৰাৰ পাছত এতিয়া আমি আৰম্ভ কৰিবলৈ লৈছোঁ এটা বাইক ৰেলী। কাৰণ প্ৰমোশ্যনৰ বেলেগ বেলেগ কৌশল অৱলম্বন কৰিব লাগিব। গতিকে আমি বিভিন্ন জিলাত বাইক ৰেলী কৰিব বিচাৰিছোঁ ছবিৰ প্ৰমোশ্যনৰ বাবে। আৰু এতিয়া আমি ইয়াৰ পৰা তেজপুৰত বাইক ৰেলী ষ্টাৰ্ট কৰিম। থেংক ইউ মেম। I got broads in Atlanta, just to throw me in the family. Credit cards and the scammers, hitting the licks in the van. Legacies.